তো আজি আপোনালোকক মই দেখাম চাউণ্ডৰ মই কেনেকৈ কানেকশ্যন কৰিছোঁ। তো প্ৰথমতে মই আৰম্ভ কৰিছোঁ বক্সটো হৈছে t-sereisৰ SA86 চাই ল'ব পাৰে লিখা আছে। তো মই ফ্লেছটো জ্বলাই দিছোঁ, কিন্তু ক'ৰবাত লিখা আছে চাব পাৰে TRS6 একাউণ্টৰ ফিচাৰ্ছ আছে। এইবোৰ কি ফিচাৰ আছে চাই লওক। বেছ টেবুল দেখাই দিছোঁ, এইবোৰ আছে মাইক কিনিলে এটা মাইক ভৰাই থোৱা আছে আৰু এক্সটাৰ্নেল 12 ভল্টত এই চাৰ্জাৰডাল দি চলাইছোঁ দেখাই দিছোঁ। এইটো চাৰ্জাৰ 12 ভল্ট 2.5 এম্পিয়াৰ 2 এম্পিয়াৰ হয় 2 এম্পিয়াৰ। এইখন বৰ্ডখন দেখাই দিছোঁ, এইখন চাব পাৰে এইখন। তো মাইকৰ ইন পৰা মই এটা মাইক লৈ পেলাই চাব পাৰে মাইক এডাল লৈ পেলাই এইটো ফ্ৰণ্টেকৰ মাইক ফ্ৰণ্টেক কোম্পানী এটা মাইক চাব পাৰে মই দেখাই দিম এইটো। আৰু এইডাল মাইকৰ ষ্টেণ্ড মই ঘৰতে বনোৱা। কানেকশ্যন এইটো আৰু বেছি টান নহয়, ব্লুটুথো আছে। তো আজিলৈ আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। হ'ব, ৰাতি ভিডিঅ' দিম।